দিব্যদা আপোনাক বহুত মিছ কৰিম আপোনাৰ কামোৰবোৰ বহুত মিছ কৰিম মানে খোৱা বা এইবোৰ আহিয়ে যে মোৰ কামোৰটো দিয়ে সেইটো বহুত মিছ কৰিম মানে গোটেই মানুহটোকে মিছ কৰিম নমস্কাৰ বন্ধুসকল মই দিব্যজ্যোতি মোৰ প্ৰথমটো ইউটিউব ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মোৰ জীৱনৰ এটা বিশেষ দিনটোৰ পৰা মই মোৰ ইউটিউব ব্লগটো আৰম্ভ কৰিছো বিগত 3টা বছৰ ধৰি মই হায়দৰাবাদত আছিলো আৰু হায়দৰাবাদত আজি মোৰ শেষৰটো দিন হায়দৰাবাদতে নহয় মোৰ অফিসত ইটিভি ভাৰতৰ কাৰ্যালয়তে মোৰ শেষৰটো দিন কাইলৈ মই হায়দৰাবাদ এৰি গুচি যাম ক'ত যাম হেতু কথা মই পিছত কম আৰু সেই কাৰণে মোৰ প্ৰথম ব্লগটো এটা মোৰ বিশেষ দিনৰ পৰাই আৰম্ভ কৰিছো দিব্যদা যাব ওলাইছে আমাৰ কাৰণে বহুত মোৰ কাৰণে নহয় বাৰু মই নিজেও যাব ওলাইছে সেইকাৰণে ফূৰ্তি লৈছোঁ বাকী দেশৰ মানুহৰ কাৰণে দুখৰ সময় গতিকে সময়ৰ পৰা দিব্যদাৰ বিষয়ে এষাৰ প্ৰথমতে আমি দিব্যদাৰ ওচৰলৈ গৈছোঁ দিব্যদা আপুনি কিবা কওক কেনেকুৱা লাগিছে যাব ওলাইছে 2 বছৰ 8 মাহৰ জাৰ্নি অকমান বেয়া লাগিছে আৰু যাবই লাগিব পাইতো নাই আৰু না বেছিকে বেয়া লাগিছে হাতটো টানি আছে ছোৱালীজনী কান্দিছে ভাৰতত ছোৱালীয়ে কান্দিছে মানে যাবলৈ নালে ব্ৰেকিং নিউজ আহিছে মই ভাৰ্গৱতালৈ গৈছোঁ হাতবোৰত কি কয় দিব্যদা যাব এতিয়া তো সেইকাৰণে সকলোৱে কান্দিছে কি ক'ম আৰু দুখৰ সমভাগী হ'ব আমি এতিয়া মাছখন পৰিধান কৰি দিছোঁ ঠিক আছে গৌৰৱ কাহিনী কৈ দিয়ক you want to say something about দিব্যদা বাৰু মানুহটো বহুত ভাল মই যেতিয়া ইয়াৰ পৰা গুচি গৈছিলোঁ তাৰপিছত ঘূৰি আহিলোঁ মোক 15 দিন নিজৰ ঘৰত আশ্ৰয় দিছে এদিন উলিয়াই দিছে বাৰু সেইটো মই কেতিয়াও বেয়া নাপাওঁ পাৰ্চনেল এজন আছিল বাট মানুহটো বহুত ভাল মিছ কৰিম ঠিক আছে পুলক দিব্যদাক খুব কম সময় লগ পাইছোঁ আৰু ভালকৈ পালোঁ বহুত শিকিছোঁ আৰু দিব্যদাক ভৱিষ্যতৰ কাৰণে শুভকামনা দিছোঁ ঠিক আছে পৱন মই কি ক'ম আৰু অনাগত দিনবিলাক ভাল হওক কাম কৰি যাওক আমি দেখি থাকিব পাৰোঁ ইয়াতে প্ৰাগ নিউজত দিল্লীৰ পৰা ৰিপৰ্টবিলাক ভালকৈ এতিয়া আমি গৈ আছোঁ পূবালীৰ ওচৰলৈ ঐ মনেশ্বৰ পুতেকৰ বিষয়ে কিবা ক'বানে নগেনৰ জীয়েক মনেশ্বৰৰ অনুৰাগৰ পুতেকৰ বিষয়ে কিবা ক'বানে নগেনৰ জীয়েক অনুৰাগৰ পুতেক নহয় মনেৰ পুতেক মনেৰ পুতেক যাব ওলাইছে কিবা কোৱা আকৌ পুতেক যাব ওলাইছে মোৰ কাজিয়া কৰা মানুহটো নোহোৱা হ'ব চবতকৈ বেছি তথাপিও কৰিম আৰু ভিডিঅ' কল কৰি কাজিয়া মনেৰ পুতেকলৈ শুভেচ্ছা ঠিক আছে এতিয়া আমি মাইতী কলিতাৰ ওচৰত আহি আছোঁ এই আমাৰ দিব্যদা দিল্লী যাই আছে হা তোমালোকে কিবাটো কৰি থবা হা তাতে গৈ দাৰুটো কম পইচাত পায় ন কিন্তু তেখেতে নাখায় তেখেতে ভাল ৰুম এটা লৈছে সেইটোত আমি ধুনীয়াকৈ থাকিব লাগিব আৰু এৰা কৰবি মই তোক এড্ৰেছটো দি দিম কণ্টনমেণ্টৰ পৰা কিবা মাল চাল আনি দিবি লাগলি হ'ব বহুত হৈছে হ'ব ধন্যবাদ বৰ্ণালী বা দিব্যক আমি প্ৰায় এবছৰে হ'ল দিব্যক লগ পোৱা মানে খুব ভাল ডেস্কত জমাই থাকে আৰু বাকী বাৰু প্ৰতিভাবিলাক যিটো আছিল ইটিভি ভাৰতত সেইটো যাতে সদায় থাকে প্ৰতিভা বিস্তাৰ কৰি থাকে দিল্লীত গৈ সেইখন সাম্ৰাজ্য আৰু বিশাল মনোজ দা দিব্যদাৰ বিষয়ে আচ্ছা মুখখন দেখাব গৈছোঁ ঠিক আছে দিব্যদা দিব্যটো এতিয়া দিল্লী মানুহ ন মোৰ প্ৰধানমন্ত্ৰী দিল্লীৱালা না এতিয়া তাতকৈ কি ক'ম আৰু একো বুজি পোৱা নাই নেকি আৰু আপুনি কওক কিবা এটা নহয় সি এতিয়া ক'বলৈ ভয় নহয় ভি আই পিৰ লগত থাকি এতিয়া সি নিজে ভি আই পি এতিয়া মানে কিবা ৰিপৰ্টাৰ যিটো মানে ধাপ্পা নৰ্মেলি কি হয় দিল্লীত কৰা দুটা হেৰি থাকে মানে এটা হ'ল যে সাংবাদিকৰ এগেইনষ্টত কি বুলি কয় হেৰি হ'ব লাগে কেছ কোৰ্ট কাছাৰী যদি দিল্লীত নাযায় সি মানে অলপ কিছু আধৰুৱা হৈ থাকে আমি গৈ আছোঁ সেইটো চাইডে বিষ্ণুদা আছে বিষ্ণুদাৰ ওচৰত
ওচৰলৈ বিষ্ণুদা আপুনিও কিবা কওক দিব্যদাৰ বিষয়ে কি ক'ম কওক আকৌ কিবা চবেই কৈছে দিব্যলৈ শুভেচ্ছা থাকিলে নতুন জীৱন ইয়াত থকা প্ৰতিভাবোৰ তাতো থাকে বিকশিত থাকে আৰু প্ৰতিভা দুগুণ বিকাশ হওক তাক মই আনিছিলোঁ ইটিভি ভাৰতলৈ আৰু মই থাকোঁতে আজি যাব শুভেচ্ছা থাকিলে তো মই গোটেই ডেস্কৰ পৰিৱেশটো এবাৰ দেখুৱাইছোঁ আৰু ভাৰ্গৱে কিবা এণ্ডিঙত কওঁ আৰু দিব্যদালৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমি 7 মাহ লগ পালোঁ আৰু খুবেই ভাল লাগিলে এই জাৰ্ণিটো ইটিভি আৰু দিব্যদালৈ কলে শুভেচ্ছা আমাৰ ফালৰ পৰা जीवन कहिले किए कण बुझे जीवन कहिले किए कण बुझे से बुझंती झलके फुटिबा झरा फगुण रे भूई रे लुटिले काली पाई वार्ता बांटिबा অলপমান কিবা কিবি কৰি মানে ডেকা হৈ আছে আৰু দেখাত অলপ তুমি কথাটো বিশ্বাস কৰিছা জানো বিশ্বাস কৰা নাই আপুনি আমাৰ কি কয় ইনস্পিৰেশ্যন মানে আইকন সেইটোৱে কথাটো